আজি আমাৰ গছপুলি ৰোপণ হৈ আছে। এয়া দিব্যদা, দিব্যদাই আমাৰ জামুকৰ পুলি ৰুই আছে। চাওঁচোন কি হয় দেখা যাব। আৰু ইয়াত বেৰা দিয়া যাব। আমি কি কৰিব পাৰোঁ আজি চাম। এয়া আমাৰ শ্যামলিমাই জামুকৰ পুলি এটা ৰুইছে। আমি কেইবাটাও জামুকৰ পুলি ৰুইছিলোঁ, এইটো এটা। এই তাতুদা, আমি এতিয়া এইটো আম পুলি ৰুইছোঁ। আমি বুঢ়া হ'লে আমি খাম সকলোৱে দেই। তাতুদাই বুঢ়া আপোনালোকো হ'লে আহিব, খাব। আমি একেলগে খাম দেই। কৃষ্ণ হে। এইটো হৈছে ৰূপহী থেকেৰা। আমি আজি ৰুই পেলাই এইখিনি বেৰি দিলোঁ। তাৰপিছতে চাওক আৰু এটা, এইটো হৈছে কুজি থেকেৰা, ইংলিছ নাম দিয়া হৈ আছে। এয়া আমাৰ তাতুদা আৰু অমৰদা, সিহঁত দুটা এতিয়া জামুকৰ পুলি ৰুই আছে। আমাৰ জামুকে এবাৰ খোৱাতহে বল আৰু। আমি বুঢ়া হ'লে ইয়ালৈ আহিম আৰু আহি পেলাই আমি জামুক খাম। তুমি আৰু এবাৰ বুঢ়া হ'লে খাম বুলি কৈছিলা। চাওক দেখিছে কেনেকে ৰুই আছে। পৰিৱেশ নিকা কৰাত লাগি আছে দেই আমাৰ ৰাইজসকল।